নমস্কাৰ সকলোকে আশা কৰোঁ সকলোৰে ভাল আমাৰো ভাল আপোনালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া মই বৌহঁতৰ ঘৰত আহিছোঁ। মানে বৌয়ে এইবাৰ ফাইনেল দিছিল হাই ছেকেণ্ডাৰী, ভালে হৈছে ৰিজাল্ট। তাৰে বাবে এটা খানাই খাই দিব আৰু ফূৰ্তিতে। চাই থাকক সকলোৱে। এইটো বৌ, এয়া আলু পিঁয়াজ, এইফালে মাংসখিনি, এইফালে আটা। এতিয়া আটা মাৰিব বৌয়ে, চাই থাকক সকলোৱে। এয়া আটাটো বৌয়ে মাৰি আছে, চাই থাকক সকলোৱে। ভিডিঅ'টো স্কিপ নকৰি সকলোৱে যাতে চাই থাকে। ইয়াৰ মাজতে এইখিনিও ক'ব বিচাৰোঁ, মানে এই বিয়াৰ পাছতো যে বৌয়ে পৰীক্ষা দি পাছ কৰিছে সেইটো সঁচাকৈয়ে ডাঙৰ কথা। কাৰণ সেইখিনি সময়ত যেতিয়া পৰীক্ষা মানে চলিছিল তেতিয়া তাৰমানে দাদাৰ ভৰিখন ভাঙিছিল। সেই মানে ভঙাত ঘৰৰ গোটেইখিনি কাম বন কৰি বৌয়ে যাব লগা হ'ল। আজি দাদাই ভৰিখন ভাঙি 5 মাহমান বিচনাত পৰি আছিল। তেনে ক্ষেত্ৰতো তাৰমানে বৌয়ে পৰীক্ষা দিবলৈ গৈছিল। আৰু এই ক্ষেত্ৰত পৰীক্ষা দিয়াৰ ক্ষেত্ৰত মানে ৰাতুল দাদাই বৌক বহুতখিনি হেল্প কৰিছে। মানে কলেজলৈ যাব নোখোজিলেও পৰীক্ষা দিব খোজা নাছিল, কিন্তু দাদাই কৈছে মোৰ ইয়াত থাকিম নহয় যেনেকৈ হ'লেও, তই যা পৰীক্ষা দিবলৈ। মানে আজি বৌয়ে তাৰমানে যিটো ৰিজাল্ট কৰিলে সেইটো সঁচাকৈয়ে ৰাতুল দাৰ কাৰণে কৰিলে, কাৰণ তেওঁ বহুত সহায় কৰিছে। আৰু এইখিনিয়ে ক'ম, মানে বিয়াৰ পাছত পঢ়াটো সঁচাকৈয়ে মানে ডাঙৰ কথা। বিয়াত পঢ়ি কিনে আকৌ তাৰ পাছত পাছ কৰিব নোৱাৰে, বহুতে বাদ দি দিয়ে পঢ়া, কিন্তু বৌয়ে যিমান কষ্ট হ'লেও সেনেকৈ গৈছিল। আৰু এই ক্ষেত্ৰত ৰাতুল দাক সঁচাকৈ ধন্যবাদ জনাবলগীয়া, কাৰণ তেখেতে ভৰি ভঙা স্বত্তেও, বিচনাত পৰি থকা স্বত্তেও তাৰমানে বৌক মানে বাধা দিয়া নাছিল যে পৰীক্ষা দিব নাযাবি বুলি। এই ক্ষেত্ৰত মই মানে বাকীসকল মানে যিসকল মানে স্বামী আছে সেই সকলকো তাৰমানে দাদাৰ নিচিনা হোৱাটো বিচাৰোঁ। কাৰণ তেখেতে যেনেকৈ মানে বৌক অনুপ্ৰেৰণা দিছিল, তেনেকৈ যাতে সকলো স্বামীয়ে সকলো মানে ৱাইফক দিয়ে। এইবাৰ মানে পৰীক্ষাত মেট্ৰিক হাই ছেকেণ্ডাৰী দুয়োটা পৰীক্ষাতে যিসকলে মানে ৰেংক পাইছে, ফাৰ্ষ্ট ৰেংক, ছেকেণ্ড ৰেংক, সেইসকলকতো মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন আৰু থাৰ্ড ডিভিজন পোৱা সকলকো শুভেচ্ছা জনাইছোঁ। কাৰণ থাৰ্ড ডিভিজন, ফাৰ্ষ্ট ডিভিজন বা ছেকেণ্ড ডিভিজন পোৱা সকলো দেশ সুৰক্ষাৰ বাবে কিছুমান কাম কৰিব পাৰিব। মানে পুলিচ হওক, আৰ্মি হওক, তেনেকুৱা ধৰণৰ মানে কিবা পাই যাব পাৰে। তেখেতসকলক মানে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে যিসকলে এইবাৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰা নাই, তেখেতসকলে যাতে আগলৈ ভালকৈ পঢ়ে আৰু ভাল ৰিজাল্ট এটা কৰি আনি দেখুৱায়, সেই মানে তেনেকৈয়ে আশা কৰিছোঁ। আমি মানে ইয়াতে আটা ল'লোঁ, বহুতকেইটা আটা লোৱা গ'ল। এই শেষত 2 ভাগ কৰিব লগা হৈ গ'ল। ইয়াতে মই 1 ভাগ ল'লোঁ, তাই 1 ভাগ লৈছি। তাৰমানে দুটাই বলে নোৱাৰোঁ আৰু উস্তাদ দুটা লগ লাগছোঁ। তাৰমানে আমি আনে জুতি কৰি বনাই দিলি ভালকৈ খাবহে জানো, নিজে ভাল কৰি বনাব নাজানো। বৰ জমেনি হৈ আছে। আমাৰ এওৰাই ধুনীয়াকৈ বেলি আছে, চাওকচোন বাৰু। পাৰে বেলিবৰ কাৰণে, কিন্তু কেতিয়াবা এই মেপখন তেনেকুৱা ভাজ লৈ দিয়ে। কেতিয়াবা আকৌ ত্ৰিভুজ টাইপ হৈ যায়, কেতিয়াবা আয়তাকৃতি লয়, আৰু কেতিয়াবা মানে চীন ভাৰতৰ কাজিয়া লাগিলে এই টিভি চিভিত যে ধুনীয়াকৈ বাৰে বাৰে দেখাই থাকে সেই মেপখন, ঠিক তেনেকুৱা ছিষ্টেম হৈ যায় থাকে। এয়া লুচি বনাই আছোঁ। এই লুচিখন এইখন বনাওঁতে তাৰমানে দৱাই গ'ল। এতিয়া উপায় নাই আৰু, ভালকৈ তাৰমানে বনাব নাজানো বুলি ক'ব লাগিব। আইতা ফুলাখান হ'লে দেখাব দৱাখান আমাৰ মাজে মাজে ফুলে পুৰি গিখান, কিন্তু কিছুমান মাজে মাজে দৱেও যায়। এতিয়া কি কৰিম, উপায় নাই। দৱাৰ এটিখান খায়ে দেৱা, নহ'লে বাকীবোৰে একদম খং কৰি দিব। এনেকুৱা ৰুচি বনাইছে বুলি মোৰ জানোৱে। আমাৰ এখেতৰ খং উঠিছে। আগতে মাংসটো বনাই ল'ব দিছিল, কিন্তু মানে পুৰিটো আগতে বনাই ল'লোঁ যে, সেইকাৰণে খং উঠিছে। পুৰি হৈ গেয়া। এই ৰান্ধনীয়ে ভাত বনাই মানে কি আৰু এয়া বনাই ৰান্ধনীয়ে এয়া বনাই ভাগৰি গ'ল, সেইকাৰণে এতিয়া পানী খাব ধৰিছি। বেচাৰীটো মাংস বনাই আছে, দেখাও কেনেকৈ বনাইছি। কালাৰ উঠছি, বঢ়িয়া কালাৰ উঠছি দেখোঁ। জানছা তই বনাবা, খাই আৰু টেষ্টি হ'ব, খাই ভাল লাগবনে?